তুমি তোমাৰ ফোন মাৰিলা ৱালত, মোৰ গাত লাগি গ'ল, ময়ো মাৰি দিলোঁ ফোন মোৰ। পিছদিনাখন মাৰি থাকিলে তোমাৰ ভাঙিলে তুমি কেয়াৰ নকৰা, তুমি ফোনটো বহুত ভাঙিলা ন। পিছদিনাখন মই যেতিয়া মোৰ মানে ৰিয়েলাইজেশ্যন হৈছে যে মোৰ ফোনটো গ'ল, তেতিয়া অলপমান মানে দুখ লাগিছে। নিজৰ ওপৰতে খং উঠিছে আচলতে। জুবিনে খঙত ফোনটো ভাঙিলে, মানুহবোৰে জুবিনতকৈ ওপৰত যাব লাগিবতো, সিও ফোনটো মাৰি দিলে কাৰণে। আমাৰতো তেনেকুৱা হয় ন, কাজিয়াবোৰ আগতে চিঞৰ বাখৰ গোটেই। আৰু একদম সামান্য কথা এটাত তপন দাসে দীনবন্ধু চিনেমাখনত এনেকৈ ঘূৰে, মই কৈছিলোঁ যে টাৰ্ণটো যেতিয়া আৰম্ভ কৰিব তেওঁ ক্ল'জ শ্বটটোত, তাতে মিউজিকটো সোমালে ভাল লাগিব নেকি তোমাক কৈছিলোঁ। আৰু তোমাৰ সেইদিনাখন গধূলিৰ পৰা অলপমান তোমাৰ মানে হেৰিটো গৰম হৈ আছিল কিবা কথাত, তুমি মোক ঘপকৈ কৈ দিলা যে নাই এইটো, তেতিয়ালৈকে কোৱা নাই, তুমি কৈছা যে নাই মানুহজনে টাৰ্ণ কৰি পেলাই ষ্টে হওঁতে মই মিউজিকটো সোমাম। কিন্তু এক্টৰজনে সেই টাৰ্ণটোৰ পৰাই এক্সপ্ৰেশ্যনটো দিছে। তো মই কৈ আছোঁ যে টাৰ্ণটোৰ পৰা দিলে ফিল্ড আপ হ'ব গোটেই শ্বটটো বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে। লাষ্টত তোমাৰ মানে এনেকুৱা এটা হৈ গ'ল যে জুবিন গাৰ্গ কোন হয়, মিউজিক কোনে কৰি আছে, তুমি এছিষ্টেণ্ট ডিৰেক্টৰ, তুমি ইয়াত বহি থাকা, তুমি চাই থাকা। মোৰো উঠি গ'ল খং, তোমাক কিবা এটা ক'লোঁ মই, সেইটো এটা ইয়াত ক'ব নোৱাৰোঁ, ইয়াত বিপ লাগি যাব। তুমি ফোন মাৰি দিলা ৱালত, তো মই ভাবিলোঁ যে ই ফোন মাৰিছে, ময়ো মাৰিব লাগিব তোৰ ওপৰত, ময়ো মাৰিলোঁ। তাৰপিছতে নাই, তাৰপিছতে গৈ মুনীন বৰাক উঠাইছোঁ ৰাতি, গৈ কৈছোঁ আজিৰ পৰা নকবি, কাম নকৰোঁ ইয়াৰ লগত। পিছদিনাখন চাগে দেউতা ৰাতিপুৱা গৈছে, তোমালোক ৰুক্মিণী গাঁৱত থাকা তেতিয়া, মনত আছেনে? ৰুক্মিণী গাঁৱত ভাড়াঘৰত আছিলে। মোৰ দেউতা আগে আগে গৈছে ৰাতিপুৱা, মই পিছে পিছে গৈছোঁ। যাওঁতে তোমালোকৰ ঘৰৰ সেই টাববোৰ গোটেইবোৰ ভাঙি গৈছে গাড়ীত যাওঁতে, ইমান জোৰছে গৈছোঁ মানে। তেতিয়াও খং উঠি আছিল। তাৰপিছতে তুমি গৈ পেলাই আৰু তোমাৰ যিটো নেচাৰ একচুৱেলি, হ'ব দিয়া যি হ'ল বাদ দিয়া, আমুক তামুক কৰি হাক চাক কৰি আকৌ গধূলি আমি কাম কৰি আছোঁ।